ভৰি বিহু আহিল মইনা মাঘৰ বিহু আহিল চালিবলে মই শুই আছোঁ এতিয়া, কিন্তু এটি ভিডিঅ' দেখিলোঁ খুব ভাল লাগিছে। নলবাৰীৰ বাউসীয়া পাৰা, নলবাৰী জিলাৰ তাত পুৰুষ মহিলাসকলে খুব সুন্দৰভাৱে নাচি বাগি ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে। ভিডিঅ'টো দেখি ভাল লাগিছে, সেইকাৰণে মই আচলতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবৰ কাৰণে প্ৰস্তুত কৰিলোঁ। শুই শুই কথা কৈ আছোঁ, ক্ষমা কৰিব, মনটো ভাল নহয়। এটা হেৰি হ'লে বঢ়িয়া হ'ব। কামটো ডাঙৰ হ'লে আপোনালোকে নাচে। ভোগালী বিহুৰ উপলক্ষে কি ক'ব? ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ। অসমবাসী ৰাইজৰ লগতে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহু বুলি ক'লেতো মানুহৰ উৎসাহটো বেছিয়ে জাগে। ভোগালী বিহুৰ পিছতে ৰঙালী বিহু আহিব, গতিকে ভোগালী বিহুৰ পৰাই মানুহে ৰং ধেমালি গোটেইখিনি আৰু ভোগালী বিহুতে উৎসাহটো পায় আৰু বিশেষকৈ ল'ৰাবিলাকৰ উৎসাহটো বেছি হয়, মেজি বনোৱা, ভেলাঘৰ বনোৱা। গতিকে সিহঁতৰ লগতে আমাৰ গোটেই গাঁওবাসীৰ উৎসাহটো জাগে আৰু ভেলাঘৰত আহি ভোজ ভাত খোৱা, বিহু নাচা এইবিলাক বেছি চলে আৰু ভোগালী বিহুত। এইবাৰ নতুন এছঅ'পি আহিছে, 10 বছৰ থাকিব নোৱাৰে, কি ক'ব? সেইটো দুখ লাগিছে আমাৰ, কাৰণ আমি গোটেই ৰাতিটো ইয়াতে নাচি বাগি কটাওঁ। গতিকে দুখ লাগিলেওতো উপায় নাই, এইটো আমাৰ স্বাস্থ্যৰ কাৰণে বা ৰাইজৰ ভালৰ কাৰণে চৰকাৰে এইটো কৰিছে, চৰকাৰৰ নিয়ম মানিবই লাগিব। গতিকে চৰকাৰৰ নিয়ম মানি আমি 10 বজাতে এই ভেলাঘৰত খোৱা লোৱা আমি সামৰিব লাগিব আৰু নাচ গান যিখিনি থাকে আৰু আমি যিখিনি প্ৰত্যেক বছৰে কৰোঁ সেইখিনি আমি 10 বজাত সামৰিম। আৰু অসমবাসীক কি আহ্বান জনাব? অসমবাসীকো আমি এইটোৱে জনাইছোঁ, আমাৰ ফালৰ পৰা বাউসীয়াপাৰা ৰাইজ বা আমাৰ বাউসীয়াপাৰা বস্ত্ৰ চুপাৰ পৰা এইটোৱে জনাইছোঁ যাতে চৰকাৰৰ নিয়ম নীতি, চৰকাৰেতো নিজৰ কাৰণে কৰা নাই, চৰকাৰে ৰাইজৰ কাৰণেই কৰিছে, জনসাধাৰণৰ কাৰণে কৰিছে। গতিকে জনসাধাৰণে যাতে চৰকাৰৰ নিয়ম নীতি পালি এছঅ'পি পালন কৰি অন্ততঃ মাস্কখন পৰিধান কৰে, মাস্কখন পৰিধান কৰি যাতে তেওঁলোকে গোটেই নিয়মবোৰ পালন কৰে, ক'ভিড যাতে পৰাজয় কৰে।